নমস্কাৰ মই ৰক্তিম দাস লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি যেটো টপিক হৈছে সেটো হৈছে যে মই ৰিসেন্টলি মানে আজিয়ে মই পলিউশন সাৰ্টিফিকেট বনাব গৈছিলো, কিন্তু পলিউশন সাৰ্টিফিকেট বনোৱা যাতে মোৰ এটা ডাঙৰ ভুল হ'ল। গতিকে ভুলটো কি, মোৰ ভুলটো হৈছে কিন্তু আপোনালোকক যাতে নহওক তাৰ বাবে মই এই ভিডিওটো তোমালোকক মই দিছো। গতিকে আহক এই ভিডিওটোৰ জৰিয়তে মই কি ভুল কৰিছো। মই পলিউশন সাৰ্টিফিকেট মোৰ লগতে আছে, মোৰ কাষতে আছে, এইখন আজিয়ে বনাই আনিছো। সো মোৰ ভুলটো কি এই ভিডিওটো জনাম। গতিকে ভিডিওটো স্কিপ নকৰি তোমালোকৰ ভিডিওটো। সো মোৰ ভুলটো কি আছে জানে, মই তোমালোকক এটা আৰসি মোৰ গাড়ীৰ আৰসিখন দেখাই দিছো। এখন আৰসি, ইয়াত মোৰ গাড়ীৰ এবছৰ হোৱা মানে 10 দিন মান হ'ল। আজি 15 তাৰিখ, মোৰ 4 তাৰিখে এবছৰ হৈছিল। গতিকে মই পলিউশন বনাব লাগিছিল 4 তাৰিখ বা 5 তাৰিখৰ ভিতৰত। কিন্তু মোৰ ভুলটো কি হ'ল জানে নাই, মই পলিউশন বনাব গৈছিলো আজিৰ ডেটত, অৰ্থাৎ 15 অক্টোবৰ তাৰিখে। গতিকে ইয়াত মোৰ ভুলটো কি, বা মোৰ ভুল নহয়, কিছুমানে ভাবি থাকিব পাৰে যে মই বনাম ৰ যে ডেট পাৰ হৈ যোৱাৰ পিছতো বনাম। কিন্তু বনোৱাৰ ক্ষেত্ৰত মোৰ কি হ'ল, ইয়াত লাল দাগ এটা বহাই দিছে। আৰু এই লাল দাগটো কি জানে নাই, ইয়াত লেখা আছে দিছ পলিউশন সাৰ্টিফিকেট ইজ ভ্যালিড আফটাৰ payment of DTO Office 177 of the MV Act Dhara 1988 within 7 days from the date issue of this certificate. মানে 7 দিনৰ ভিতৰত মই DTOত গৈ 500 টকা ফাইন ভৰিব লাগিব। অৰ্থাৎ মই যে আজি 15 তাৰিখে দিলো অক্টোবৰত, মোৰ আৰসিৰ ভ্যালিড আছিল 4 তাৰিখ। গতিকে মই 5 তাৰিখ আৰু 4 তাৰিখে মই যাই পলিউশন সাৰ্টিফিকেটখন বনাব লাগিছিল, কিন্তু মই বনাইছো 15 তাৰিখে। গতিকে মোৰ ফাইন হৈছে। গতিকে মোৰ ভুল এইটোৱে, যাতে আপোনালোকৰ এই ভুলটো নহওক তাৰ বাবে মই এই ভিডিওটো বনাইছো। ইয়াত 7 দিনৰ ভ্যালিডিটি দিয়া থাকে। 7 দিনলৈকে তোমালোকে পুলিচে ধৰিলে একো নহয়, কিন্তু 7 দিনৰ পিছত তোমালোকে এই ফাইনটো যাই ভৰিব লাগিব। এতিয়া মোৰ এইটো ভুল হ'ল, মই 4 তাৰিখ বা 5 তাৰিখে পলিউশন সাৰ্টিফিকেটখন বনাব লাগিছিল, কিন্তু মই নবনালো। গতিকে মোৰ এইটো ভুল হ'ল, মই দ্বিতীয়ত যাই এটা 500 টকা ফাইন ভৰিব লাগিব। যাতে আপোনালোকে এই ফাইনটো ভৰিব নালাগে তাৰ বাবে মই ভিডিওটোৰ থ্ৰুদি এই জনালো। যে কিছুমানে ভাবিব পাৰে যে কিছুদিন পিছত মই ভৰাম, কিন্তু এনেকুৱা নহয় যে আপোনালোকে কিছুদিন পিছত গ'লে ফাইন ভৰিব লাগিব। আৰু দ্বিতীয়ত এটা সমস্যা যে বহুত লাইন ধৰিব লাগে। তাৰ বাবে আপোনালোকে কি কৰক, এবছৰ হোৱাৰ আগদিনা বা এবছৰ হোৱাৰ পিছদিনা বনাই লওক। তাৰ 2 দিন পিছত কৰালেও এই তোমালোকে ফাইনটো ভৰিব লাগিব। গতিকে এইটো ভুল নহওক, যাতে তোমালোকৰ মই এই ভিডিওটো বনাই থ্ৰুদি তোমালোকক জনাইছো। গতিকে ভিডিওটো তোমালোকে লাইক দিয়া আৰু কমেন্টত জনাবা যে কিবা ইস্যু থাকিলে মোক জনাবা, মই ভিডিওৰ থ্ৰুদি তোমালোকক জনাই দিম। কমেন্ট নিশ্চয় কৰিবা।